এই দেখা কি খাইছা এইটো চোলাত লাগিব চাওঁ ইফালে চোলাত লাগিব পাহিয়ে হা আগতে পাহিয়ে খালাই এইজনে কি কৰিছে হে এই জেচি কি খাইছা ৰসগোল্লা হে ৰসগোল্লা তুমি কি খাইছা পেষ্ট্ৰি পেষ্টি কেলে খাইছা খালি মই খুৱাম বুলি কৈছিলো নি তোমাক পেষ্টি খুৱাম বুলি কৈছিলো নি কেতিয়া কেতিয়া খুৱাম বুলি ক'লো হয় নেকি কোৱা তোমাক বহুত দিনৰ আগতে যে মই কৈছিলো পেষ্টি খুৱাম কেলে খুৱাম বুলি ক'লো পৰীক্ষা ভাল হ'ব পৰীক্ষা ভাল হোৱাৰ কাৰণে ন পৰীক্ষা ভাল হোৱাৰ কাৰণে তোমাৰ কি খোৱালো মই ভেৰি গুড খোৱা জয়শ্ৰী খোৱা দেই লৈছি লাহে লাহে জয়শ্ৰী লাহে লাহে খোৱা লাগি ধৰিব ৰসগোল্লা হয় সেইটো ই পাহিক খিস্তি খুৱাইছো আপোনাৰ তাইৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হোৱাৰ কাৰণে তাইক কৈ থৈছিলো যে পৰীক্ষা যদি ভাল হয় ৰিজাল্ট তেতিয়া পেষ্টি খুৱাম বুলি আজি খুৱাই দিছো চৰচনি খাবা তাইক পেষ্টি খোৱাৰ এটা কাৰণ আছে তাইক খোৱাৰ মেইন কাৰণটো হৈছে এইটো হৈছে এটা টিচিঙৰ এটা প্ৰচেছ ইফেক্টিভ টিচিঙৰ এটা প্ৰচেছ আমি যেতিয়া বি এড কৰি আছিলোঁ তেতিয়া পাইছিলোঁ যে এফেক্টিভ টিচিং হ'বলৈ হ'লে আপোনাৰ কিছুমান নীতি কিছুমান আছিলে তাৰ ভিতৰত এটা নীতি আছিলে পুৰস্কাৰৰ নীতি মানে শিক্ষা গ্ৰহণৰ সময়ত বা শিক্ষা গ্ৰহণৰ শেষত যদি শিশু এটাই পুৰস্কাৰ হিচাপে কিবা লাভ কৰে তেতিয়া সেই শিক্ষা বেছি ফলপ্ৰসূ হয় বুলি কয় যদি আপোনাৰ শিশুটো যদি পঢ়াৰ প্ৰতি কেতিয়াবা মনোগ্ৰাহী নহয় বা পঢ়াৰ প্ৰতি মন নকৰে তেতিয়া আপোনালোকে এই পুৰস্কাৰৰ নীতিটো এবাৰ এপ্লাই কৰি চাব পাৰে ট্ৰাই কৰি চাব পাৰে মানে তাক শিক্ষাৰ গ্ৰহণৰ সময়ত তাক এটা কথা ক'ব যে এইটো কৰিলে এটা পুৰস্কাৰ দিয়া হ'ব তেতিয়া সেই পুৰস্কাৰ আশাত সেই শিশুটোৱে সেই শিক্ষাটো ল'বলৈ বা সেই বিষয়টোৰ প্ৰতি আগ্ৰহ দেখুৱাব সেই বিষয়টোৰ প্ৰতি তেওঁ জ্ঞান ল'বলৈ চেষ্টা কৰিব আমাৰ পাহিক মই মাজে মাজে এনেকুৱা পুৰস্কাৰ নীতি দি থাকোঁ মানে পঢ়াৰ ওপৰত কিবা এটা পুৰস্কাৰৰ কথা কৈ দিওঁ এইটো কৰিলে তুমি যদি পাৰা তেতিয়া তোমাক কিবা এটা দিয়া হ'ব এতিয়া এইটো ধুনীয়াকৈ পাৰে আৰু এইটো মই সৰুতে পাইছিলোঁ সৰুতে মানে কি এল পি স্কুলত থাকোঁতে মোৰ নেওতাখন মুখস্থ নহয় মানে নেওতা মনত নাথাকে এতিয়া মানে দেউতাই নেওতাখন মুখস্থ কৰিলে মানে মনত ৰাখি থ'লে এটা ভিডিঅ' গেম দিম বুলি কৈছিলে আৰু সেই দিনাখনৰ পৰাই মোৰ মানে নেওতা আজিলৈকে মনত আছে দেউতাই ভিডিঅ' গেমটো দিলে বাৰু সেইদিনা মোৰ গোটেই নেওতা পূৰণ নেওতা যোগ নেওতা চব মুখস্থ হৈ গ'ল সেইটোৱে আছিলে পুৰস্কাৰৰ নীতি মানে মানুহ যদি শিশু এটাক কিবা পুৰস্কাৰৰ আশা দিয়া হয় তেতিয়া শিশু এটাই শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে